নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িবলৈ গৈ আছোঁ মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতা দিনকণা। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। দিনকণা। হেৰা হেৰা সাঁতোৰোৱা মৰমৰ ভাইখন, নেৰিবা নেৰিবা মোক এই মায়া বজাৰত। দুহাত জুৰিছোঁ মই কাও কাকতি কৰি, অকলে নেৰিবা মোক আলাই আথানি কৰি। তোমালোকো যোৱাগৈ মোকো হেৰাই লৈ যোৱা, দুখীয়া নিচলা বুলি এফেৰি উভতি চোৱা। হাতৰ লাখুটি ইয়েই মেলি দিছে হেৰা ভাই, ধৰাধৰি কোনোমতে নিও মোকো আগুৱাই। কেনিবা যাবগৈ লাগে চকুৰে নামানো মই, খুন্দাও খুন্দুলি খাই যেনি তেনি পাৰো গৈ। আমাৰ নিচিনা এনে দুখীয়া লেহেৰা দেও এই বিশ্ব বজাৰত নাই আৰু কতো কেও। সি দেখি মাতিছোঁ মই অতই মিনতি কৰি, আহা আহা ভাইহঁত নিয়া মোকো বাহু ধৰি। বেচিছো নালাগে মোক এফেৰি পোহৰ মুঠে, তাকে পালে উলাহতে হিয়া মোৰ নাচে উঠে। এটুপি চকুৰ লো এখনি কোমল হিয়া, এষাৰি আয়ে দেখি আৰু এটি হুমুনিয়া। ইয়াৰ উপৰি আৰু একোকে নেলাগে মোৰ, ইয়াকে পালেই মোৰ গুচি যাব যত সু। আমনি নকৰো আৰু কাকো কতো হেৰাই ভাই, আহা আহা ঘূৰি আহা নিয়া মোকো আগুৱাই। আগে আগে তোমালোক পিছে পিছে ময়ো যাওঁ, তৈজো পোহৰৰে যেন এচিৰেঙা ময়ো পাওঁ। নহলে মৰিম মই আলাই আঁঠুলি হৈ, কেনিবাদি এন্ধাৰত খালে বামে পৰি হৈ। উখুৰা মুখুৰা বাট তাতেই এই এন্ধাৰ ঘোৰ, তদুপৰি দুই কান্ধে মেট মৰা ভাৰ মোৰ। গোজেপতি উজুটিত চুলি আগে গৈছে জীৱ, হায় আগে জনা হলেই আজি এনে দশা কিয়। বজাৰত ভুল গলো লীলামলা চাই চাই, চাকি তেল শলিতাই নেবেখালো হাই হাই। এতিয়া বুৰিল বেলি, হলেহি এন্ধাৰ খুব, লাহে লাহে ভাগিলেহি গৰাকীৰো দল দুম। অকলে কেনেকে যাওঁ, কি হব উপায় মোৰ, সাৰথিও নাই কিম্বা চাকিবন্তি জোৰ। নিগমে মৰিলো মই আও কোন কেনি চাহক, উধাৰাহি আজি এই দিনকণা অধমক। এনেনো ধেন্দেলা মোৰ কৰিলে বিধিয়ে হায়, উস কি কপাল পোৰা ভৰিও পিছলি যায়। খোজেপতি ঘৰামুতি ঘনে তেলেঙিত খাওঁ, সহায় সহায় কৰি ইপিনে সিপিনে চাওঁ। নেপাওঁ কেনিও হায় এখনি সহায় হাত, নুশুনো কেনিও হায় এষাৰি সুবলা মাত। যাৰে গুৰি যাওঁ সেয়ে মুখ ওফন্দাই, চকুৱে টেলেকা কৰি গুঙুৰাকৈ ঘূৰি চায়। যেই সেয়ে চেওঁ যতে ততে দূৰ দূৰ, যাকে মাতো সেয়ে মাৰে কিল ভুকু লাথি গোৰ। হায় কি কপাল মোৰ এনেই আছিল লেখা, উস কি এন্ধাৰ বাট নেপাওঁ অকণো দেখা। সাৰথি মাথো এই কণাৰ লাখুটি ডালি, তাৰে সেই খোপনি পুতি কোনোমতে হালি জেলি। এখুজি দুখুজি কৰি আহিছোঁ সেই ভাইহঁত, নেঠেলিবা লোৱা মোকো কাষৰত। কাবৈ কৰিছোঁ মই দুখুনি ভৰিত ধৰি পৰি, নিচলা আতুৰ বুলি নিয়া মোকো ধৰি ধৰি। খন্তেকলৈ খেনি কৰি খন্তেকলৈ অপমান, কিয় ভাই নাসাহসতে বিনাশিবা এটি প্ৰাণ। এতেকেহে লগে ভাগে নিয়া বাহু ধৰি, কোনোমতে ময়ো যাওঁ যাতে যাব পাৰো মৰি পৰি। দেখোঁ অত কাকুতিতো নাহিলেই কেও হায়, মানুহৰ পৰা তেন্তে আশা কৰা নাই। এয়ে তোমাকহে খাতো। হে প্ৰভু দয়াময়, আজি মহা বিতত বিশ্ৰুত মই, কেবেই নেতাৰিলে মোক, নেলাগিলে কাৰো বেথা। তুমিয়েহে তাৰো আহি, ভাঙি এই মহা লেঠা। আগতিৰ গতি তুমি, অনাথৰ নাথ শুনো, তেন্তে ই বিলাই মোৰ চাই আছা কেনেকৈনো। কণা অধমৰ ফালে কৃপাচকু মেলি চাই, তাৰাহি হে দয়াময়, ৰসাতলে গলো হায়। ইয়াত মফিজুদ্দিন ডাঙৰীয়া দেৱৰ সম্পূৰ্ণ কবিতাটো দিয়া হৈছে। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।